Hello friends, the history of Sindhu stars you cool, the romantic jockey. So বন্ধুসকল কেনে আছে? ভালে আছে নে? আশা কৰো যেন আপোনালোক সকলো ভালে আছে। So বন্ধুসকল আজি বহু দিনৰ মূৰত আপোনালোকৰ বাবে এটা ধুনীয়া চাই কবিতা মই লৈ আহিছো। আজি এই কবিতাটো যোনটো মই আপোনালোকক শুনাবলৈ বিচাৰিছো, সেই কবিতাটি সঁচাই বহুত ধুনীয়া। মই যেতিয়া এই কবিতাটো পাইছিলো মোৰ WhatsAppত, মই এই কবিতাটো পাওঁতে মই বহুত ব্যস্ত আছিলো। আৰু ব্যস্ততাৰ মাজত মই এই কবিতাটিৰ নামটো পঢ়িছিলোঁ আৰু কেইখাৰিমান লাইন মাত্ৰ পঢ়িছিলোঁ আৰু সঁচাই মোৰ বহুত ভাল লাগিলে। আৰু মই তেতিয়াই ডিচিশ্যন ল'লোঁ যে নাই, এই কবিতাটি মই আপোনালোকক শুনাবই লাগিব। আৰু একচুৱেলি বহুদিনেই হ'ল এই কবিতাটো পোৱা, মোৰ 1 মাহেই হ'ব হ'ল। কিন্তু বহু ব্যস্ততাৰ মাজত মই কবিতাটি পাব্লিছ কৰিব পৰা নাছিলোঁ। কিন্তু ৰেকৰ্ডিং মোৰ হৈ গৈছিলে, অলপমান কাম আছিলে। কিন্তু আজি আপোনালোকৰ আগত মই এই কবিতাটো আগবঢ়াব ওলাইছোঁ। আৰু সঁচাই কৈছোঁ, আপোনালোকে বহুত ভাল পাব এই কবিতাটি। আৰু আমাৰ আজিৰ এই কবিতাটি আগবঢ়াইছে সুদীপ্ত দীপদাসে। আৰু আজিৰ কবিতাটিৰ নাম হৈছে তোমাৰ প্ৰেমিক হৈ চাম। সঁচাই বহুত ধুনীয়া এটা কবিতা, আপোনালোকে নিশ্চয় ভাল পাব। চ' বন্ধুসকল বেছি আৰু পলম নকৰোঁ, আজিৰ কবিতাটোলৈ আমি আগবাঢ়ো বলক। পিছে বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে যদি আজিৰ আমাৰ এই ভিডিঅ'টো ভাল পায়, লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। চ' বন্ধুসকল বলক বেছি আৰু পলম নকৰোঁ, আজিৰ কবিতাটোলৈ আগবাঢ়ো। তোমাৰ প্ৰেমিক হৈ চাম, লিখা সুদীপ্ত দীপদাস, আবৃত্তি আৰজি গকুল। এবাৰ তোমাৰ প্ৰেমিক হৈ চাম, বকুল সৰাপাতত তোমাৰ হাতত হাত ধৰি খোজ কাঢ়িবলৈ মই তোমাৰ প্ৰেমিক হৈ চাম। তোমাৰ প্ৰেমত ৰাগিয়াল হৈ ৰাতি 12 বজাতো চিঞৰি চিঞৰি গান গাম। প্ৰতিটো নিশাই ভাল পাওঁ বুলি নোকোৱালৈ অভিমান কৰি যাম। হোৱাটছএপত তোমাৰ কপি থকা হৃদয়খন নোপোৱালৈকে মই প্ৰেমৰ প্ৰতিবাদ কৰি যাম। মই এবাৰ তোমাৰ প্ৰেমিক হৈ চাম। কিমান ভাল পাওঁ বুলি নুসুধিবা, মই ভাষাহীন হৈ যাম। প্ৰতিটো দেওবাৰে আহিবা দুই লগ হ'ম কোনোবা পাৰ্কত নাইবা ৰেষ্টুৰেণ্টত। তুমি লাজ লাজকৈ কেনে আছা বুলি সুধিবা, আৰু মই কোনো উত্তৰ নিদিয়াকৈ মাত্ৰ তোমাক চাই ৰম। তোমাক প্ৰেমৰ প্ৰমাণ দিবলৈ হাতত গোলাপ লৈ মই শ্বাহৰুখ খান হৈ চাম। মই এবাৰ তোমাৰ প্ৰেমিক হৈ চাম। মই এবাৰ তোমাৰ প্ৰেমিক হৈ চাম। চ' বন্ধুসকল আজিৰ কবিতাটো কেনেকুৱা পালে? নিশ্চয় ভাল পালে নহয় জানো? যদি ভাল পালে লাইক কৰিব নাপাহৰিব, আৰু কেনেকুৱা পালে আমাক কমেণ্টছ কৰিব নাপাহৰিব। আৰু যদি আপোনালোকৰ এনেকুৱা ধুনীয়া ধুনীয়া কবিতা কাহিনী আছে, আমালৈ প্ৰেৰণ কৰিব নাপাহৰিব। আমাৰ ইনষ্টাগ্ৰাম নাইবা ফেচবুক পেজত গৈ আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। অন্যথা আপোনালোকে www.rjgokul.com গৈও শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ মনৰ কথা, কবিতা আৰু কাহিনী। চ' বন্ধুসকল মই আকৌ আহি আছোঁ এটা নতুন কবিতাৰ সৈতে। তেতিয়ালৈ মাথো কৰক অলপ অপেক্ষা। পিছে বন্ধুসকল সুদীপ্ত দীপদাসৰ আৰু এটা কবিতা আছে, যিটো কবিতা তেওঁ আমালৈ এইটো কবিতাৰ সৈতে আগবঢ়াইছিলে। আৰু সেই কবিতাটো মই অতি সোনকালে আপোনালোকৰ মাজলৈ আনি আছোঁ। এইটো কবিতাও সঁচাই বহুত এটা সুন্দৰ কবিতা। আৰু কবিতাটোৰ নাম হৈছে দুদিনৰ বাবে ৰৈ যোৱা। আপোনালোকে বিশ্বাস কৰক, এই কবিতাটো বহুত বেছি ভাল পাব, সঁচাই কৈছোঁ। চ' মাথো কেইদিনমান অপেক্ষা কৰক, আহি আছোঁ অতি সোনকালে। তেতিয়ালৈ বাই বাই, চি ইউ চুন।